Hello guys, welcome back to my YouTube channel DigantaGuwalla Diganta আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো আজি ভিডিওতে এই বিষয়ে আপোনালোকক কম যে Phonepe এপত আপোনাৰ IOCL এক্সট্ৰা ৰিৱাৰ্ডটো আপুনি কেনেকৈ লিংক কৰিব পাৰিব আজি ভিডিওতে এই বিষয়ে আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিওৰ নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিব তেন্তে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি আপোনাৰ মোবাইলত Phonepe এপটো আপুনি ওপেন কৰিব Phonepe এপটো ওপেন কৰাৰ পাছত লেফট সাইডৰ ওপৰত প্ৰফাইল অপচনটো চাবলৈ পাইছে আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপুনি এটো ভিউ অল পেমেন্ট মেথড দিয়া আছে আপুনি ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত তলফালে চাবলৈ পাইছে এটো লিংক একাউন্ট দিয়া আছে লিংক একাউন্টৰ তলত IOCL Extra ৰিৱাৰ্ড দিয়া আছে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এটো চাবলৈ পাইছে IOCL Extra ৰিৱাৰ্ডছ ইন্ডিয়ান অইলৰ এটো তাৰপিছত এটো গেট ৰিৱাৰ্ডেড এভৰি টাইম ইউ ৰিফিল মানে আপুনি ইন IOCL ত মানে ইন্ডিয়ান অইলত আপুনি তেল ভৰালে মানে আপোনাৰ এটো ৰিৱাৰ্ড পাব সেই ৰিৱাৰ্ডটো চাবলৈ পাইছে ৰেজিষ্টাৰ দা প্ৰগ্ৰাম স্ক্যান কৰি পেলাই মানে Phonepe এপৰ জৰিয়তে আপুনি পে কৰিলে মানে আপুনি ৰিৱাৰ্ড পাব ইয়া সেভ 30 উইথ এভৰি এক্সট্ৰা ৰিৱাৰ্ডছ পইণ্ট মানে 100 পইণ্টত মানে 30 টকা হয় আপুনি 100 পইণ্ট হলে আপুনি সেই 30 টকাটো আপুনি ইউজ কৰিব পাৰিব 100 টকা 30 টকাতকৈ কম হলে আপুনি ইউজ কৰিব নোৱাৰিব মানে 100 পইণ্ট পালে আপুনি 30 টকা হ'ব সেই 30 টকাটো আপুনি ফিলতে ইউজ কৰিব পাৰিব ফিল ভৰাতে তবতে এটো দিয়া আছে এ মিন বেলেন্স উইথ worth of 100 points and max of 10,000 points can be redeemed in the one transaction মানে 100 পৰা 10000 points লৈকে আপুনি ইউজ কৰিব পাৰিব every 100 extra reward points are equivalent to 30 মানে 100 পইণ্ট পালে আপুনি 30 টকা পাব 30 টকা পাব সেইটো আপুনি ইউজ কৰিব পাৰিব এটো ৰেজিষ্টাৰ কৰিব হলে ৰেজিষ্টাৰত ক্লিক কৰিব তলত ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ ইয়াত ফুল নেমটো আপুনি এন্টাৰ কৰিব তাৰপত আপোনাৰ পিন কোড এন্টাৰ কৰিব তাৰপত সাবমিটত আপুনি ক্লিক কৰিব মই এটা এন্টাৰ কৰিলো তাৰপত সাবমিটত এটো ক্লিক কৰি দিছো তে সাবমিটত ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ ইয়াত চাবলৈ পাব এটো IOCL এক্সট্ৰা ৰিৱাৰ্ড এটো লিংক হৈ গৈছে এতিয়া ইয়াত কাৰেন্ট বেলেন্স 0 দেখাইছে এতিয়া মানে তেল ভৰালে ইয়াত আসাৰ্ট পইণ্টটো দেখাব তাৰ ওপৰতে এটো কাৰেন্ট বেলেন্স এনেকৈ শো কৰিব ইয়াত 100 পইণ্ট দি দেখুৱাই তেতিয়ালে ওপৰত 30 रुपीस এটো দেখাব এটো আপুনি ইউজ কৰিব পাৰিব এটো আনলিংক কৰিবলৈ হলে আনলিংকত আপুনি ক্লিক কৰি দিলে এটো আনলিংক হৈ যাব তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং